channel. Namaskar, মই Trisha ফোনৰ পৰা আপোনালোকক স্বাগতম জনাইছো মোৰ আন এটা ব্লগলৈ। তো আপোনালোকেতো গম পাইছে আমি ক'ত আছো। সো আজি আপোনালোকক গোটেই দিনটো দেখাম, ক'ত যাওঁ, কি কৰোঁ, কি খাম, গোটেই দিনটো দেখাম। অলৰেডি টেক্সি বুক কৰিলোঁ, উঠিলোঁ। বহুত টাইম 1.5 ঘণ্টামান ৰখিলোঁ গাড়ী। তো ৰখি মানে আজি চানডে চব মানুহ চাৰ্জ কৰিছে। চ' আজি অলপ লেট হ'ল, তো একো নাই। এতিয়া ব'লক আমাৰ লগত। আমি ইয়াত ডাউকি সোমাইছো। এইটো ডাউকি ৰাস্তা না? কি বিউটিফুল নেচাৰ। Wow. আমি এতিয়া আছো ডাউকি। বহুত বেছিয়ে ৰ'দ লাগিছে, ইমান গৰম পাইছোঁ। ঠিক আছে, মই বেক কেমেৰা দি দেখাই। আমি পালোঁ ডাউকি। ইমান গৰম লাগিছে সঁচাকৈ দেই। ইমান ধুনীয়া দেখিছেনে ৰাস্তাবিলাক, ইমান বেছি ভাল লাগিছে। গোটেই ইফালে চালেও পাহাৰ, ইফালে চালেও পাহাৰ, গছে গছ গছে গছ গছে গছ। এতিয়া আমি গৈ আছো ক্লিননেছ ভিলেজ। আমি এতিয়া সোমাইছোঁ ক্লিননেছ ভিলেজৰ ভিতৰত, একদম গেটৰ ভিতৰত সোমাইছোঁ। চ' আপোনালোকক মই এতিয়া দেখুৱাম ক্লিননেছ ভিলেজৰ দৃশ্য। ইমান ধুনীয়া, চাফা আৰু ইমান মজা ৰাস্তা। চ' আপোনালোকে মোৰ লগত আহি থাকক, দেখি থাকিব। কোনফালে যাম? ইফালে ইফালে যাম, ইফালে। ইমান ধুনীয়া লাগিছে ন? চ' আহি পাই দুখনমান ফটো চটো উঠিলোঁ, ৰিলচ চিলচ বনালোঁ। বনাই মেলি ইয়াত অলপ গৰম, এই ভিলেজখনত গৰম আছে, কিন্তু বেলেগ তাতে বহুত বেছি ঠাণ্ডা, কিন্তু ইয়াত বহুত গৰম লাগিছে। চ' ব'লক আমি চাই চাই গৈ থাকিম। কিমান ভাল লাগিছে, মই মানে বুজাব নোৱাৰোঁ। ইমান চাফা কৰি ৰাখে মানে মানুহে, সঁচাকৈ। আমি কালি এইবিলাকতে ষ্টে কৰিব লাগিছিলে। এইয়া ৰবাব টেঙা। চ' এতিয়া আমি যাম লিভিং ৰুট ব্ৰিজ। এতিয়া আমি যাম লিভিং ৰুট ব্ৰিজ। এইটো জেগা ঠাণ্ডা নেকি? চ' এতিয়া আমি গৈ আছোঁ লিভিং ৰুট ব্ৰিজত। চ' ব'লক, বিৰাট ভাগৰ লাগিছে, বহুত তলত নামি আহিবলৈকে। চ' ব'লক আমাৰ লগত। এয়া পাই গ'লোঁ লিভিং ৰুট ব্ৰিজ। ইমান ভাল লাগিছে, কিন্তু অলপমান কষ্ট হৈছে, একো নাই আৰু। এতিয়া আমি পানীত নামিম।
এয়া আমি আহি পালোঁ ভাৰত বাংলাদেশ বৰ্ডাৰ। ইয়াৰ পিছত যদি যাওঁ ৱেলকাম টু বাংলাদেশ, ৱেলকাম টু বাংলাদেশ। আৰু এইখন মেইন বৰ্ডাৰ, এইখন বৰ্ডাৰ। ৰাতিপুৱাৰ পৰা ৰ'দ পাই 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 এতিয়াহে মানে শান্তি আৰু একদম ঠাণ্ডা পৰি গৈছে গা চাবোৰ। এতিয়াই মজা ৱেডাৰ হৈ আছে। কেনেকুৱা বাংলাদেশ বৰ্ডাৰৰ ফালে কেনেকুৱা ৰ'দ আৰু ইফালে বৰষুণ পেলাইছিলে, কিমান ডিফাৰেণ্ট বাপৰে। চ' বলক ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই, কেনেকুৱা পাই কমেণ্ট কৰিব। ৰাতিপুৱাৰ পৰা ঠিকছে ৰ'দ যি চেৰাপুঞ্জী সোমাইছোঁ, পুৰা কুঁৱলীয়ে কুঁৱলী। কি ভাল লাগিছে মোৰ এতিয়া। ৰাতিপুৱাৰ পৰা মোৰ মনটো বেয়া হৈ গৈছিলে ৰ'দ দেখা পাই, এতিয়াই মোৰ ভাল লাগিছে মনটো। চ' এতিয়া আমি আহি শ্বিলং ৰোড পাম আৰু, যিহেতু আমি চেৰাপুঞ্জীৰ পৰা আহি আছোঁ। তো বহুত ঠাণ্ডা, ৰাতিপুৱাৰ ভাগত বহুত বেছি গৰম আছিলে। আমি য'ত গৈছিলোঁ ক্লিনেছ ভিলেজ আৰু ডাউকিত বহুত বেছি গৰম আছিলে। তো যেতিয়া চেৰাপুঞ্জীত সোমাইছোঁ, মাই গড মজা ৱেডাৰ। আৰু বেছি দূৰ নাই, আমাৰ ডেষ্টিনেশ্যন শেষ হ'ব আৰু। চ' ডাইৰেক্টলি মই তাতেই লগ পাম। চ' আহি পাই গ'লোঁ পুলিচ বজাৰ। ইয়াৰ পৰা এতিয়া আকৌ যাম গুৱাহাটী। বহুত বেছিয়ে ভাগৰ লাগিছে, এতিয়া কিবা এটা খাই লওঁ। ৰেষ্টুৰেণ্ট বিচাৰি আছোঁ, কি খাই চাওঁ। আমাৰ খানা আহি গ'ল, এতিয়া আমি খাম। এটাৰ পৰা খোৱা ষ্টাৰ্ট কৰিলে, এতিয়া মই খাওঁ দেই জল্দি বহুত ভোক লাগিছে। চ' আমাৰ খোৱা লোৱা হৈ গ'ল। এতিয়া আমি টেক্সিত উঠিলোঁ, এতিয়া ডাইৰেক্ট খানাপাৰা যাম। চ' ভাবিলোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ, আৰু বহুত বেছি ভাগৰ লাগি আছে যিহেতু ভিডিঅ' কৰিব আৰু এতিয়া ইচ্ছা নাই, যিহেতু কালি আহোঁতে মই আধা লোকেশ্যন দেখাইছোঁৱে। চ' এইখিনি চবেই জানে পুলিচ বজাৰলৈকে লোকেশ্যনখিনি। চ' আজিলৈ বাই বাই। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই।